টিকটকত বিতৰ্কৰ অৱসান ঘটি প্ৰেমিক প্ৰেমিকাৰ বাবে আহিল এটা ভাল খবৰ। ভ্যালেন্টাইন ডেৰ দিনা প্ৰেমিক প্ৰেমিকাই কৰিব নালাগে গৰু কালিংগন। ভ্যালেন্টাইন ডেৰ দিনা কাউহাক ডে উদযাপনৰ অনুৰোধ প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় পশু কল্যাণ বোৰ্ডে। সবিশেষ এই বাতৰিত আগন্তুক 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভ্যালেন্টাইন ডেৰ দিনা কাউহাক ডে হিচাপে উদযাপনৰ এক আপিল দি শেহতীয়াকৈ কেন্দ্ৰীয় মীন দুগ্ধ আৰু পশুপালন মন্ত্ৰালয়ৰ অধীনস্থ পশু কল্যাণ বোৰ্ডে এক আলোড়নৰ সৃষ্টি কৰিছিল। সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। বিৰোধীয়েও এই সিদ্ধান্তৰ সমালোচনা কৰিছিল। বিতৰ্কৰ সন্মুখত অৱশেষত সংশ্লিষ্ট কৰ্তৃপক্ষই পিছুৱাই যাবলগীয়া হল। তেওঁলোকে আজি পুনৰ জাননী জাৰি কৰি কয় যে তেওঁলোকে 14 ফেব্ৰুৱাৰীত গো আলিংগন দিৱস পালনৰ বাবে কৰা অনুৰোধ প্ৰত্যাহাৰ কৰিছে। আজিৰ দিনটোতে কেন্দ্ৰীয় মীন দুগ্ধ আৰু পশুপালন মন্ত্ৰালয়ৰ অধীনস্থ পশু কল্যাণ বোৰ্ডে পুনৰ জাননী জাৰি কৰি কয় যে কেন্দ্ৰীয় মীন দুগ্ধ আৰু পশু কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় পশু কল্যাণ বোৰ্ডে 14 ফেব্ৰুৱাৰীত গো আলিংগন দিৱস উদযাপনৰ সন্দৰ্ভত কেন্দ্ৰীয় পশু কল্যাণ বোৰ্ডে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। জাননীখনৰ তলত বোৰ্ডৰ সম্পাদক SK দত্তৰ স্বাক্ষৰ আছে। অৱশ্যে নতুন জাননীখনত জাননী প্ৰত্যাহাৰ কৰাৰ কাৰণ উল্লেখ কৰা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। যোৰহাটৰ এখন নিৰ্ভৰযোগ্য ঔষধ প্ৰতিষ্ঠান দীপালী মেডিকেল। ইয়াত বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। তদুপৰি বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদানৰ ব্যৱস্থা। পুৱা 9 বজাৰ পৰা নিশা 12 বজালৈকে আমি আপোনাৰ সেৱাত ব্ৰতী। আমাৰ ঠিকনা এটি ৰোড, যোৰহাট, অপজিট আছাম পেট্ৰল পাম্প। যোগাযোগ 9435090042। এখন উন্নত মানদণ্ডৰ বস্ত্ৰৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সিলেকশন। পুৰুষ মহিলা শিশু সকলোৰে সাজ পোছাক ইয়াত উপলব্ধ। আমাৰ এই প্ৰতিষ্ঠানত প্ৰতিটো সামগ্ৰীতে 20ৰ পৰা 30% মূল্যত ৰেহাই পাব। গতিকে পলম নকৰি আজিয়ে আহক আৰু ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ বস্ত্ৰ। আমাৰ ঠিকনা সিলেকশন, ওল্ড বালিবাট, যোৰহাট। ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ। বিভিন্ন কাৰিকৰী বিষয়ৰ তথা নাৰ্ছিং বিষয়ৰ সংযোজনেৰে 2021 বৰ্ষত ডিব্ৰুগড়ৰ মিলন নগৰত স্থাপিত কৰা হৈছিল আছাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচিত কৰা বিষয়সমূহ উন্নত মানৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে এইখন শিক্ষানুষ্ঠানত। সময় সাপেক্ষে এই শিক্ষানুষ্ঠানখনত আমন্ত্ৰিত বিশেষজ্ঞৰ দ্বাৰা পাঠদান দিয়াৰ লগতে অনলাইন পাঠদানৰো ব্যৱস্থা আছে। আমাৰ পেৰামেডিকেল পাঠ্যক্ৰমসমূহ হৈছে DMLT 2 বছৰ, BMLT 3 বছৰ, BSc MLT 3 বছৰ, নাৰ্ছিং এছিষ্টেণ্ট 1 বছৰ, নাৰ্ছিং ছুপাৰভাইজাৰ 1 বছৰ, ডিপ্ল'মা ইন ফিজিঅথেৰাপি টেকনিচিয়ান 2 বছৰ। লগতে ইয়াত বিনামূলীয়াকৈ তথা অতি কম মাচুলত কম্পিউটাৰ বিষয়ৰ শিক্ষাৰো ব্যৱস্থা কৰা হৈছে। অসমীয়া গহনাৰ প্ৰতি মোৰ আছে বিৰাটেই দুৰ্বলতা, কিন্তু পচন্দৰ গহনা বিচাৰি দোকানে দোকানে ঘূৰি ফুৰিবলৈ সময়ৰ অভাৱ। সেয়েহে মই আহিছো সুঞ্জনী জুৱেলাৰীলৈ। ঢোলবিৰি, জোনবিৰি, দুগদুগিকে আদি কৰি বিভিন্ন পৰম্পৰাগত অসমীয়া গহনাৰ লগতে ইয়াত পাব বিশুদ্ধ সোণৰ অসমীয়া গহনা। দেখুৱাব নেকি? সুন্দৰ কাপোৰযোৰৰ লগত দুপত ধুনীয়া অসমীয়া গহনা পিন্ধি নিজকে সজাই ওলাই যাবলৈ এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ ৰূপৰ ওপৰত সোণৰ কাম কৰা অসমীয়া গহনাৰ লগতে খাটি সোণেৰে তৈয়াৰী অসমীয়া গহনা এতিয়া পাব আপোনাৰ নিচেই ওচৰতে। আজি আহক যোৰহাটৰ সুঞ্জনী জুৱেলাৰীলৈ। সুঞ্জনী জুৱেলাৰী BIS হলমাৰ্কযুক্ত তথা অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, এটি ৰোড, তৰাজান, যোৰহাট।